নমস্কাৰ, মই ৰুমি ক্লজতে পুনৰবাৰ স্বাগতম জনাইছো আপোনালোকৰ ওচৰত কাপোৰৰ আন এটি ভিডিঅ'লৈ। আজি আপোনালোকক বিহু অফাৰৰ কালেকশ্যন কেইযোৰমান দেখাম আৰু তাত যদি আপোনালোকে ভাল লাগে আপোনালোকে মোক হোৱাটছআপ কৰিব। ঠিক আছে, আজি দেখাওঁ, পলম নকৰোঁ, কেইযোৰমান ধুনীয়া ধুনীয়া কাপোৰ দেখাওঁ। প্ৰথমতে এযোৰ মিক্স ছেটৰ যোৰা দেখাইছোঁ, খুব ধুনীয়া যোৰা এটা দেখাওঁ। এইটো যোৰা চাওক, খুব ধুনীয়া পাব। এইটো যোৰা, এইকেইটা হ'লে 6টা, এইকেইটা চাইড পাৰীকেইটা চাওক, খুব ধুনীয়া কাপোৰ হয়। এইটো যোৰা চাওক, গোটেই কাপোৰযোৰতে মানে ফুল আছে। এইযোৰ বিয়া বাৰত পিন্ধিবলৈ খুবেই ধুনীয়া এটা যোৰা হয়। এইখন চাদৰখন হৈছে, ইয়াৰে এইখন মেখেলাখনো চাওক, খুব ধুনীয়া। এইটো ডুৱেল কালাৰত আছে, এইটো চাওক, আঁঠুৰ ওপৰলৈকে ফুল আছে, প্ৰতিটো পান্না হ'ব। ইয়াৰে এইটো হৈছে ব্লাউজৰ পিচটো খুব ধুনীয়া। এইটো চাওক, এইটো যোৰা যদি পচন্দ হয় আপোনালোকে মোক স্ক্ৰীনশ্বট মাৰি হোৱাটছআপ কৰিব। ঠিক আছে, এইটো যোৰা আমাৰ পৰা ল'ব পাৰিব 1200ত আপোনালোকে এইটো যোৰা আমাৰ পৰা ল'ব পাৰিব। আৰু এইটো এটা যোৰা চাওক, মিক্স ছেটৰ যোৰাই হয়। এইখন চাদৰ চাওক, এইখন দেখিছেনে? গোটেই কাপোৰযোৰতে ফুল বচা আছে। আৰু এইটো চাওক, এইযোৰ কাপোৰযোৰ খুব ধুনীয়া, কাপোৰৰ কোৱালিটি ভাল পাব। এয়া 6টা হৈছে চাইড পাৰী। এইখন চাদৰখন, ইয়াৰে এইখন হৈছে মেখেলাখনো চাব, এইখন হৈছে মেখেলা। আৰু ইয়াৰে ব্লাউজৰ পিচটো, এইটো শ্লিপছত এটা পাৰি দিয়া আছে। এইটো যোৰা আমাৰ পৰা ল'ব পাৰিব 800 টকা। 800 টকাতে আমাৰ পৰা এইটো যোৰা আপোনালোকে ল'ব পাৰিব। এইটো এটা যোৰা চাওক, এইটো আঁচলটোত বেলেগ আছে আৰু ইয়াতো অলপ বেলেগ আছে। এইটো যোৰা চাওক, এইটো যোৰা চাওক, এইটো কাপোৰটো, এইটো আঁচলটো, এয়া চাইড পাৰীকেইটা, এইকেইটা খুব ধুনীয়া। এইটো আঁচলটো, এইটো আৰু গাত এইটো পাব। এখন চাদৰ আৰু ইয়াৰে মেখেলাখন এই মিক্সড মেখেলা হয়। এইখন হৈছে মেখেলা আৰু ইয়াৰে ব্লাউজৰ পিচটোতো এটা পাৰি দিয়া আছে। এইটো যোৰা আপোনালোকৰ ভাল লাগিলে ল'ব পাৰিব। এইটো ল'ব পাৰিব 850তে এইটো যোৰা আমাৰ পৰা ল'ব পাৰিব। এই দুটা যোৰা চাওক, এতিয়া একদম ইউনিক যোৰা হয়, আপোনালোকক লাগিলে ল'ব পাৰিব। এইটো যোৰা চাওক, এইটো যোৰা খুব ধুনীয়া, একদম বগা কলা সকলো মানুহকে খুব ধুনীয়া লাগিব। ফিক্স পাৰি হয়। এইখন চাদৰ, কালাৰটো খুব ধুনীয়া লাগিছে চাওক। এইখন চাদৰ আৰু এখন মেখেলা আঁঠুৰ ওপৰলৈকে এনেকৈ ফুল আছে, খুব ধুনীয়া লাগিব। চিলাই কৰি যেতিয়া বগা সূতা দি দহি কৰা হ'ব তেতিয়া খুব ধুনীয়া লাগিব। আৰু এইটো ব্লাউজৰ পিচটো খুব হেভিকৈ ফুল দিয়া আছে। এইটো যোৰা আমাৰ পৰা ল'ব পাৰিব 850তে এইটো যোৰা আমাৰ পৰা ল'ব পাৰিব। এতিয়া দুযোৰমান দেখাইছোঁ।
এইটো এটা যোৰা চাওক, এইটো এটা যোৰা, খুব ধুনীয়া ধুনীয়া যোৰা হয় এইকেইটা। আপুনি এইটো গৰমতো পিন্ধিব পাৰিব, খুব ধুনীয়া। এইটো এয়া 6টা হৈছে, এয়া চাইড পাৰি চাওক, চাইড পাৰি। আৰু এইযোৰ কাপোৰযোৰ চাওকচোন, খুব ধুনীয়া। গোটেই কাপোৰযোৰতে মাজত এনেকৈ কলকা ডিজাইনৰ ফুল আছে। এইখন চাদৰ আৰু এখন মেখেলা, এইখন হৈছে মেখেলা। আৰু ইয়াতে এটা ব্লাউজৰ, এইটো ব্লাউজৰ পিচটো চাওকচোন, শ্লিপছত এটা এনেকুৱা ডাঙৰ পাৰি এটা দিয়া আছে। এইটো যোৰা আমাৰ পৰা ল'ব পাৰিব 1150ত। 1150ত এইটো যোৰা আমাৰ পৰা ল'ব পাৰিব। আৰু এটা যোৰা আছে, এইটো এটা যোৰা, সেইটো কালাৰটো বেলেগ, ফুলবিলাক একেই। এইটোতো ডুৱেল কালাৰত আছে, খুব ধুনীয়া। মেলি দেখাইছোঁ চাওক, এইটো চাওকচোন, খুব ধুনীয়া লাগিছে এইটো। আৰু এয়া 6টা চাইড পাৰি, এই চাইড পাৰিকেইটা চাওকচোন, খুব ধুনীয়া। আৰু গোটেই কাপোৰযোৰতে এনেকৈ ফুল আছে, খুব ধুনীয়া এটা যোৰা। এইখন চাদৰ আৰু এখন মেখেলা, মেখেলাখন খুলি নেদেখাওঁ, মেখেলাখন একেই, খুলি দেখুওৱা নাই। এইটো যোৰা আমাৰ পৰা ল'ব পাৰিব 1150তে। আৰু দুটামান ধুনীয়া যোৰা দেখাইছোঁ। এইটো এটা যোৰা চাওক, এটা মিক্স ছেটে হয়। এইটো যোৰা চাওক, গোলাপ ফুল ডিজাইনৰ আছে, খুব ধুনীয়া। এইটো যোৰা চাওক, মই খুলি দেখাইছোঁ, একদম মানে পচন্দ নকৰা মানুহ নাই, খুব ভাল পায় এইটো যোৰা। মোৰ পৰা বহুতেই সংগ্ৰহ কৰিছে। মই অনলাইনত এতিয়া অলপ কমকৈ কৰা হৈছোঁ, অফলাইনত মোৰ বেছি চেল যায়। এইটো যোৰা চাওক, খুব ধুনীয়া এটা যোৰা। এইটো হৈছে এয়া ছেমি ছেটৰ যোৰা। এইটো ছেমি ছেটৰ যোৰা। এইখন মেখেলা, মেখেলা এনেকৈ আঁঠুৰ ওপৰলৈকে ফুল আছে, এইটো আঁঠুৰ ওপৰলৈকে ফুল আছে, খুব ধুনীয়া এটা ছেট। আপোনালোকে ল'ম বুলি ভাবিলে ল'ব পাৰিব। আৰু ব্লাউজটো কণ্ট্ৰাষ্টত আছে, ব্লাউজটো এনেকৈ পিংক কালাৰ কণ্ট্ৰাষ্টত আছে। এইটো যোৰা আমাৰ পৰা লওঁ বুলি যদি ভাবিছে আপোনালোকে ল'ব পাৰিব। এইটো 1100। 1100ত আপোনালোকে এনেকুৱা এটা যোৰা মোৰ পৰা ল'ব পাৰিব। আৰু দুটামান দেখাইছোঁ ভিছা ছেট চাওক। এতিয়া যিহেতু বিহু আহি আছে, বিহুত আপোনালোকে সকলোৱে এনেকুৱা এটা যোৰা যদি পিন্ধিম বুলি ভাবিছে, তেনেহ'লে মোৰ পৰা আপোনালোকে সংগ্ৰহ কৰিব পাৰিব। খুব ধুনীয়া, চাওকচোন, একদম গৰমত ইমান ভাল পাব, একদম মোহাৰি দিলেও একো নাই, যেনে কাপোৰ তেনেই থাকিব। খুব ধুনীয়া এটা যোৰা, চাওকচোন, একদম দেখিয়ে মানে মোৰে মানে লওঁ লওঁ লাগি গৈছে। খুব এটা ধুনীয়া যোৰা চাওক এইখন। আৰু এইখন মেখেলা, এইখন মেখেলা। ইয়াতে ব্লাউজৰ পিচটো আছে। এইটো যোৰা আমাৰ পৰা ল'ব পাৰিব মাত্ৰ 550ত। 550তে আপোনালোকে এইটো যোৰা আমাৰ পৰা ল'ব পাৰিব। এইটো এটা চাওক, খুব ধুনীয়া পাব। এইটো যোৰা আপোনাৰ মানে বহুতে লৈছে, আপোনালোককো যদি লাগে আপোনালোকে ল'ব পাৰিব। এইখন মেখেলা, মেখেলাখন ওলাইছে। আৰু ইয়াতে এই ব্লাউজৰ পিচটো, এইটো শ্লিভছত এনেকুৱা এটা পাৰি থাকিব। এইখন মেখেলা আৰু এইখন হৈছে চাদৰ। এইখন চাদৰ, খুব ধুনীয়া এটা যোৰা। আপোনালোকে যদি মিছ কৰিব নিবিচাৰে তেনেহ'লে এনেকুৱা এটা যোৰা আপোনালোকে লৈ লওক। নামঘৰত পিন্ধিবৰ কাৰণেও খুবেই ধুনীয়া। এইটো যোৰা আমাৰ পৰা ল'ব পাৰিব 550ত। আৰু এইটো এটা যোৰা চাওক, এইটো যোৰাও বেলেগ,
অলপ বেলেগ এইখন মেখেলা লগতে ইয়াতে ব্লাউজৰ পিচটো আছে আৰু এইখন চাদৰখন চাওক খুব ধুনীয়া একদম বহুত সফট কাপোৰ হয় এইটো পিন্ধি খুব ভাল পাব এইটো চাওকচোন এনেকৈ আঁচলটো তেনেকৈ আছে আৰু ভিতৰত শুকান এইটো যোৰা আপোনালোকে আমাৰ পৰা ল'ব পাৰিব এইটো 550তে আপোনালোকে ল'ব পাৰিব আৰু এইটো এটা কালাৰত আছে এইটো এটা কালাৰত আছে মেখেলাখন এইখন বাৰু নেদেখাওঁ খুলি এই চাদৰখন খুলি দেখাইছোঁ এইখন চাওক এইখন চাদৰ চাওক খুব ধুনীয়া এটা যোৰা হয় এইটো যোৰাও আপোনালোকে ল'ব পাৰিব 550ত এতিয়া দুটামান কটনৰ ছেট দেখাওঁ যিহেতু এতিয়া গৰমো আহিছে আৰু বিহু তেনেকৈ আপোনালোকে ঘৰত পিন্ধিব পাৰিব এনেকুৱা যোৰাবিলাকো আপোনালোকক লাগিলে ল'ব পাৰিব এইটো যোৰা চাওক একদম কটন যোৰা এতিয়া গৰমত খুব ভাল পাব পিন্ধি এইটো যোৰা চাওক এইটো যোৰা চাওক এইটো অৰেঞ্জ কালাৰত আছে এইখন চাদৰ আৰু এইখন মেখেলাও এইখন আছে এইবিলাক পিয়ৰ কটনৰ যোৰা হয় এইটো যোৰা আমাৰ পৰা ল'ব পাৰিব 330তে আপোনালোকে এইটো যোৰা আমাৰ পৰা ল'ব পাৰিব ইয়াৰে এইটো এটা কালাৰ আছে চব এইটো এটা কালাৰত আছে খুলি দেখাবলগীয়া নহয়ে বাৰু তথাপিও অলপ খুলি দেখাইছোঁ চাওক খুব ভাল পাব আপোনালোকে লৈ এইটো চাওক খুব ভাল পাব এইটো যোৰা আমাৰ পৰা ল'ব পাৰিব 330তে এইখন মেখেলা 330তে ল'ব পাৰিব আৰু এইটো এটা যোৰা আছে এইটো বগাত আছে বগা যদি ল'ব বিচাৰে আপোনালোকে বগা যোৰাও ল'ব পাৰিব এইটো যোৰা চাওকচোন খুব ধুনীয়া যোৰা হয় আপোনালোকে এনেকুৱা যোৰা লাগিলে ল'ব পাৰিব এইখন মেখেলা ইয়াৰ ব্লাউজৰ পিচটো নাই এইকেইটা ল'ব পাৰিব 330কে আৰু আজি কাপোৰ আপোনালোকৰ ওচৰত ইমানখিনি দেখালোঁ আৰু যিসকল মোৰ চেনেলটোলৈ নতুনকৈ আহিছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব তেতিয়া আপোনালোকে মোৰ ভিডিঅ'সমূহ সদায় আগতেই পাব গতিকে আজি কাপোৰ ইমানখিনিয়ে দেখালোঁ নমস্কাৰ